কথা নদীৰ সফলতাৰ পিছত মুকলি হোৱাৰ পথত হান্দুক। এই ছবিখনৰ সম্পৰ্কে ননী তেৰণে ফেচবুকত দিছে এটি পোষ্ট। এই পোষ্টক লৈ আমাৰ এক বিশেষ প্ৰতিবেদন। সকলো ফালৰ পৰা মুক্তিক ৰখীয়া কলীয়া হৈ আজি হেন বাৰপা ভালে অসমৰ এখন নতুন চলচ্চিত্ৰ। এই চিনেমা সম্পৰ্কে ননী তেৰণে ফেচবুক যোগে দিছে এটা পোষ্ট। ননী তেৰণে লিখিছে, চিনেমাৰ ক্ৰাফ্ট অক্ষুণ্ণ ৰখা জয়সিং জয় দহোটিয়াৰ পৰিচালনাত এখন নতুন চলচ্চিত্ৰ। চিনেমাখন চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছো আৰু সঁচা চলচ্চিত্ৰ ৰসিকসকলৰো দৃষ্টি আকৰ্ষণ কৰিলো। পোষ্টটোৰ সৈতে ননী তেৰণে গাঁঠি দিয়া তেজৰঙী পোষ্টাৰখনত দুজন মানুহে কঢ়িয়াই নিয়া মৃতদেহ এটাৰ স্কেটছখনে কৈ দিয়ে চিনেমাখনৰ বহু কথা। তোক আজিকালি চাইণ্ডা কৰা ল'ৰাটোৰ লগত বৌকে ঘূৰি পোৱা দেখোঁগে। এই ছবিখনে 18 সংখ্যক জিঅ' মামি মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সন্মানীয় স্বৰ্ণ ভাৰত শাখাত স্থান লাভ কৰিছে। লগতে পৰিচালক জয়সিং জয় দহোটিয়াই ছ'চিয়েল মিডিয়া যোগেই এই জিঅ' মামি মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতে হান্দুকৰ ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হ'ব বুলিও জনাইছে। হান্দুক মৰাণ ভাষাৰ এটি শব্দ। আপোনাৰ ল'ৰা যদি আচ্ছা ঘূৰি আহে। পৰিচালকে ছবিখনৰ ইংৰাজী নাম ৰাখিছে দ্য হিডেন কৰ্ণাৰ। মৰাণ সম্প্ৰদায়ৰ লোকে বাস কৰা এখন ভিতৰুৱা গাঁৱৰ এক বয়োবৃদ্ধা হীৰামণিৰ জীৱনৰ সংঘাতক লৈ গঢ়ি উঠিছে হান্দুকৰ কাহিনী। বহুদিন ধৰি নিখোজ হৈ আছে হীৰামণিৰ সশস্ত্ৰ সংগ্ৰামী পুতে। খবৰ আহে মুক্তিৰ মৃত্যু। লগতে আহে গুলীৰে থকা সৰকা হোৱা এটা মৃতদেহ। হীৰামণিয়ে একমাত্ৰ পুত্ৰ মুক্তিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে, কিন্তু তাৰ পিছতে হীৰামণিয়ে জানিব পাৰে যে সেই মৃতদেহ মুক্তিৰ নহয় আন কাৰোবাৰো হ'ব পাৰে। ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ। আলফাৰ অসম বন্ধৰ আহ্বান গুৱাহাটীত। এয়াই হান্দুক দ্য হিডেন কৰ্ণাৰ। চিনেমাৰ আন বহু উপাদানৰ লগতে হান্দুকৰ সম্পদ হ'ল কাকপথাৰৰ বহু ভিতৰুৱা গাঁৱৰ কেতিয়াও কেমেৰাৰ মুখ নেদেখা অভিনেতা অভিনেত্ৰীসকলৰ সুন্দৰ ফালৰ পৰা মুক্তিক ৰখীয়া কলীয়া হৈ আজি হেন বাৰপা ভালে কুশলে থাকি। বিশেষকৈ হীৰামণিৰ চৰিত্ৰত বান্দৈ চেতিয়াৰ অভিনয়ে একক আৰু অনন্য মাত্ৰা দিছে হান্দুকক। আন বহুতৰে লগতে আমিও কামনা কৰিছো হান্দুকৰ সফলতা। আজিকালি হোৱাটছআপ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট।